কুমুচিখা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমাৰ বেডৰুমটো আৰু লগতে দেখুৱাবলৈ গৈ আছোঁ মোৰ বিয়াত দিয়া পাটৰ কাপোৰ কেইযোৰ। আহকচোন চাওঁ। তাৰ আগতে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমাৰ বেডৰুমত কিনো আছে। আহকচোন চাওঁ। ড্ৰেছিং, ইয়াত বিভিন্ন লাগতিয়াল বস্তুখিনি আছে ড্ৰেছিঙত। অকণমানি এটা সৰু পুতলাও আছে, কাৰণ মই পুতলা বহুত ভাল পাওঁ। এইখনে হৈছে আমাৰ ড্ৰেছিং আৰু এইজনী মই। আৰু ড্ৰেছিংখনৰ একেবাৰে তলত আছে দুটা বক্স। ড্ৰেছিঙৰ অলপ কাষতে এটা ধুনীয়া ফুলদানি আৰু লগতে আমাৰ বিচনাখন। মই যিহেতু পুতলা ভাল পাওঁ, সেয়ে মই ইয়াত বিচনাৰ সন্মুখতে মই পুতলা দুটা ৰাখিছোঁ। আৰু লাফিং বুদ্ধ মোৰ সঁচাকৈ বহুত প্ৰিয় হয় আৰু সেয়ে তেওঁকো ৰাখিছোঁ। ইয়াত ফুল যিহেতু মই ভাল পাওঁ, সেই বিচনাৰ আগত মই ফুল লগাইছোঁ। আৰু আমাৰ হাজবেণ্ড ৱাইফৰ একপি ফটো আৰু একপি বনাবলৈ দিছোঁ, বনোৱা হোৱা নাই। সেই গতিকে সেই কপি ফটো দেখুৱাব পৰা নাই। আপোনালোকক দেখুৱালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো মোৰ গডৰেজ আৰু কাষতে এখন চকী আছে আৰু এইডাল মোৰ আলনা এল টাইপৰ। বিভিন্ন কাপোৰো ইয়াত সোমোৱাই ওপৰত ধুনীয়া মৰম লগা দৌকি। আলনাডালৰ কাষতে এডাল ৰেক আৰু ৰেকডালৰ ওপৰত টাং আৰু ভিআইপি থোৱা গৈছে। এইটো এটা ফ্ৰিজ আৰু এখন সৰু বিচনা ইয়াত থৈ দিয়া হৈছে। আমাৰ বেডৰুম। আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মোৰ বিয়াত দিয়া কাপোৰ কেইযোৰ। এইযোৰ হৈছে মোৰ মেইন ছেট। এইযোৰ মোৰ হাজবেণ্ডে পচন্দ কৰা মানে শুৱালকুছিত তেওঁ নিজে ষ্টাইলি বনাই আনিছিলে। এইযোৰ কাপোৰ খুব ভাল লগা কাপোৰযোৰ। মই এতিয়া আপোনালোকক মেলি দেখুৱাম এই কাপোৰযোৰ। এখন চাদৰ, মেইন ছেটযোৰ। এইটো আঁচল আৰু ভিতৰত এনেকুৱা ফুল আছে। এখন চাদৰ মোৰ ছেকেণ্ডযোৰ কাপোৰ। ৰেড কালাৰৰ নহয়, মাজত কালাৰ আছে। এইযোৰ ছেকেণ্ডযোৰ কাপোৰ। এইখন হৈছে চাদৰ, দুটা কালাৰ আছে মিক্স। কাপোৰযোৰ মোৰ খুব ভাল লাগে, কাৰণ কালাৰ দুটা আছিলে। এইখন মাজত এইটো কালাৰ আৰু কাষকেইটা আৰু লগতে পটিটো ৰেড কালাৰৰ হয়। এইযোৰ কাপোৰ প্ৰিণ্ট কালাৰৰ, কিন্তু মোবাইলত চাগে দেখিবলৈ বেলেগ কালাৰৰ নিচিনাও লাগিব পাৰে। এইযোৰ কাপোৰ, গোটেই কাপোৰযোৰত ফুল আছে। এইযোৰ হৈছে মোৰ ছেকেণ্ডযোৰ কাপোৰ আৰু এইখন মেখেলাখনো ছেম। তল
তলটো ৰেড কালাৰৰ আৰু ওপৰটো পিংক কালাৰৰ। এইযোৰ কাপোৰ ছেকেণ্ড। আৰু ব্লাউজটো এইযোৰ কাপোৰতো একো ষ্টাইলে নাই, অকল পাৰ্পিনহে দিছে। এইটো ব্লাউজৰ পিছেদিও একো ষ্টাইলে নাই, অকল পাৰ্পিন দিছে, চিম্পুলকৈ চিলোৱা হয় এইটো ব্লাউজ। আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই 3 নম্বৰৰ কাপোৰযোৰ। 3 নম্বৰৰ কাপোৰযোৰ হৈছে কণ্টেষ্ট। এইযোৰ চাদৰখন হৈছে ডাঠ নীলা কালাৰৰ। এইখন চাদৰ আঁচলটোত ধুনীয়া ফুল আছে আৰু মীনা কৰা কাপোৰযোৰ, আৰু মাজত হালধীয়া, সোণালী কালাৰ আৰু পিংক কালাৰৰ তিনিপাকে গোটেইখনতে ফুল আছে, কাষকেইটা এনেকুৱা। আৰু মই আপোনালোকক এতিয়া মেখেলাখন দেখুৱাবলৈ গৈ আছোঁ। মেখেলাখন হৈছে হালধীয়া কালাৰৰ, হালধীয়া কালাৰৰ মেখেলাখন হালধীয়া কালাৰৰ, আধালৈকে ফুল আছে। আৰু এতিয়া ব্লাউজটো ষ্টাইল দিছে, ব্লাউজৰ পিঠি চাইডে এনেকুৱা লেচ লগোৱা আৰু হাততো লেচ লগোৱা। যিহেতু মতা মানুহে ষ্টাইল দিছে, সেয়ে ইমান ষ্টাইল দিব পৰা নাই, তথাপিও হাজবেণ্ডে মৰমত দিয়া যেতিয়া ভালেই হ'ব। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ 4 নম্বৰ কাপোৰযোৰ। বহুত হেভি হয় এইযোৰ, ৰাণী কালাৰ। এতিয়া চাদৰখন দেখুৱাবলৈ গৈ আছোঁ ফাৰ্ষ্টে আপোনালোকক। এইখন অনলি এটা কালাৰে, গোটেইখনতে ফুল আছে, প্ৰতিটো এনেধৰণৰ সৰু সৰু ফুল আছে আৰু মৌৰা চৰাই থকা নিচিনা এনেকৈ মাজত এনেকুৱা মীনা কৰা কাপোৰযোৰ। খুব ভাল লাগে কাপোৰযোৰ মোৰ, বহুত হেভি। আপোনালোকৰ বাৰু কাপোৰকেইযোৰ কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু এইখন হৈছে মেখেলা, আধালৈকে ফুল আছে, মই আপোনালোকক মেলি দেখুৱাই আছোঁ। এয়া আধালৈকে ফুল আছে আৰু লগতে ব্লাউজটো চেম আগৰযোৰ সৈতে একেই ষ্টাইল। এয়া পাৰ্পল, চিম্পুলে, ইমান ষ্টাইল নাই। আৰু আপোনালোকক এতিয়া মই পিছৰ কাপোৰযোৰ দেখুৱাবলৈ গৈ আছোঁ, হালধীয়া কালাৰৰ। এইযোৰ গোটেইযোৰতে ফুল আছে সৰু সৰুকৈ। এইটো হৈছে আঁচলটো এইটো। আৰু মেখেলাখন হৈছে এইখন মেখেলা, আপোনালোকক মেলি দেখুৱাই আছোঁ। এইযোৰ মেখেলা এখন, আৰু এইটো হৈছে ব্লাউজ, দহি বটা পিছ চাইডেও আৰু হাতত দহি বটা, চিম্পুল। আৰু পিছৰ কাপোৰযোৰ আপোনালোকক দেখুৱাই আছোঁ। এইযোৰ আকাশী কালাৰৰ, এইখন হৈছে মেখেলা, আৰু ব্লাউজটো অনলি পাৰ্পিন লগোৱা, চিম্পুল হয়। এখন চাদৰ, চাদৰখনতো ফুল আছে, য'ত আঁচলত থকাৰ দৰে ফুল আছে। এইযোৰ হৈছে আকাশী কালাৰৰ। আৰু ইয়াৰ পিছৰ কাপোৰযোৰ আপোনালোকক মই দেখুৱাব নোৱাৰিম, স্ক্ৰীনত ফটো দি দিম, কাৰণ সেইযোৰ কাপোৰ মোৰ মাৰ ঘৰতে থাকিলে। আৰু তাৰ পিছৰ কাপোৰযোৰ হৈছে এইযোৰ কণ্টেষ্ট, আকাশী কালাৰৰ চাদৰখন আৰু মেখেলা ব্লাউজ ডাঠ নীলা কালাৰৰ ফুল আছে। আৰু ব্লাউজটো
পিঠিত বুটাম দি চিলোৱা, এয়া বুটাম দি চিলোৱা আৰু ব্লাউজটো একেবাৰে চিম্পল হয়। আৰু তাৰ পিছৰ কাপোৰযোৰ এইযোৰ কাপোৰ, গোটেই কাপোৰযোৰতে ফুল আছে আৰু ব্লাউজ এইটো, মেখেলাখন এইখন, গোটেই কাপোৰযোৰতে আছে মেখেলাও। আৰু এইযোৰ হৈছে মিক্স পাটৰ, আজিকালি ওলাইছে মিক্স পাট। এইযোৰ পাটৰ নহয় বাৰু, গোটেই কাপোৰযোৰতে আছে ফুল আৰু লগতে মেখেলাখনৰ আধালৈকে ফুল আছে আৰু ব্লাউজটো এনেদৰে পিঠিত বুটাম দি চিলোৱা হৈছে। আৰু মোৰ কাপোৰ গোটেইকেইযোৰ লগত এখন ৰিহা দিছিলে, 2 নম্বৰ কাপোৰযোৰ লগত এখন ৰিহা দিছিলে নীলা কালাৰৰ, ঠিক তেনেদৰে গোটেইকেইযোৰ লগত মিলাই এখন ৰিহা দিছিলে। মই তাৰে আপোনালোকক 3খন দেখুৱাইছোঁ আৰু 2খন মানে মই ঘৰলৈ যাওঁতে থৈ আহিলোঁ। আৰু কাপোৰকেইযোৰ কমেণ্ট কৰি জনাব কোনযোৰ কাপোৰ বেছিকৈ আপোনালোকৰ ভাল লাগিলে।